কালি এক সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিক নিষিদ্ধ ঘোষণা কৰিব লাগে বুলি দাবী কৰিছে। ৰঞ্জিত দাস ডাঙৰীয়াৰ দৰে ফাল্টু মানুহ অসমৰ ৰাজনীতিত কম আছে। তেওঁৰ কথাৰ কোনো প্ৰতিক্ৰিয়া দিয়াৰ আমাৰ ইচ্ছা নাছিলে, কাৰণ তেওঁ নিজে বৰপেটাৰ মানুহ হোৱাৰ পিছতো বৰপেটাত থাকি তেওঁৰ পাকিস্তানত থকা যেন লাগি দিলে। সমগ্ৰ অসমীয়া জাতিয়ে যেতিয়া আন্দোলন কৰি ৰাজপথ উত্তাল কৰি আছিল, সেই আন্দোলন চব্জিৰ বেপাৰী, মাছৰ বেপাৰী, কণীৰ বেপাৰীয়ে কৰি আছে বুলি উপলুঙা কৰিব পৰা ধৰণৰ বক্তব্য তেখেতে কৰিছে। অখিল গগৈৰ মুক্তি দাবী কৰা লোকসকলে হেনো অসমীয়া নহয় বুলি তেওঁ উপলুঙা সূচক মন্তব্য কৰিছে। গতিকে তেখেতৰ নিচিনা এনেকুৱা উপলুঙা সূচক বক্তব্য কৰা লোকৰ বক্তব্যৰ প্ৰতিক্ৰিয়া কৰাৰ আচলতে আমাৰ অকণো ইচ্ছা নাই, কিন্তু ৰাজহুৱা স্বাৰ্থত দুটামান কথা তেখেতক ক'ব বিচাৰি আছো যে কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদীৰ লগত কোনো সম্পৰ্ক নাই। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাৰে আমাৰ এই সংগ্ৰাম সমিতিৰ জন্ম দিছিলো আৰু আপোচহীনভাৱে আমি সংগ্ৰাম কৰি আছো। আপোনালোকে যিমানেই ষড়যন্ত্ৰ নকৰক, অপপ্ৰচাৰ নকৰক, অসমৰ ৰাইজে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ খাটি খোৱা কৃষক শ্ৰমিক লোকসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি অহা এক সংগ্ৰামী সংগঠন। ইমানৰ পিছতো যদি কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক তেওঁলোকে মাওবাদী সজাব বিচাৰি আছে, তাৰ অৰ্থ এইটোৱে যে তেওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাক তেওঁলোকে অপমান কৰিছে, অসমৰ খাটি খোৱা লোকসকলৰ গণতান্ত্ৰিক সংগ্ৰামখনক তেওঁলোকে বেঙুচালি কৰিছে। আৰু আমি প্ৰত্যাহ্বান জনাব বিচাৰি আছো সৰ্বানন্দ সোণোৱাল চৰকাৰক, যদি কৃষক নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰি ৰাখিব পাৰিছে, তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত লাখ লাখ কৃষক শ্ৰমিকসকল, গাঁৱৰ সহজ সৰল লোকসকলক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰক। অন্যথা কৃষক নেতা অখিল গগৈ, কৃষক নেতা ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, জিতেন দত্ত, শৃংখল চলিহাকে ধৰি সকলো কাৰাৰুদ্ধ নেতাক তেওঁলোকে বিনা চৰ্তে মুক্তি দিয়ক। আমি আৰু এটা কথা সজোৰে দাবী উত্থাপন কৰিব বিচাৰি আছো আৰু প্ৰত্যাহ্বান জনাইছো সোণোৱাল চৰকাৰক, কৃষক মুক্তি সংগ্ৰাম সমিতিলৈকে আপোনালোকে ইমান ভয় কিয়? কৃষক মুক্তি সংগ্ৰাম সমিতিক আপোনালোকে কিয় ইমান শত্ৰু বুলি গণ্য কৰে? আমি জানো যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক আপোনালোকে ভয় কৰে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই আপোচহীন সংগ্ৰামক ধ্বংস কৰিবলৈ, কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত যাতে অসমত ভৱিষ্যতে অসমৰ জনগণৰ প্ৰকৃত বিকল্প ৰাজনীতি গঢ়লৈ নুঠে, তাক আচলতে ৰুদ্ধ কৰাৰ কাৰণে দীৰ্ঘদিন যাতে কৃষক নেতা অখিল গগৈক কাৰুদ্ধ কৰি ৰাখিব পাৰে তাৰ ষড়যন্ত্ৰ কৰি সম্পূৰ্ণ ভুৱা অভিযোগেৰে কৃষক নেতা অখিল গগৈক মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি আপোনালোকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিছে। আমি আপোনালোকে প্ৰত্যাহ্বান জনাব বিচাৰো, কৃষক নেতা অখিল গগৈক মাওবাদী বুলি তেখেতৰ ঘৰত তালাচী চলালে, কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়ত তালাচী চলে, কিন্তু কি পালে আপোনালোকে? অসমৰ ৰাইজক সেই কথাও জনাওক, সেই সাহসখিনি আপোনালোকে জনাবলৈ গ্ৰহণ কৰক। আমাৰ প্ৰত্যাহ্বান।